friends, welcome back to my YouTube channel. আজি মই এনে আহিছো অলপ মান ফুৰিব তাতে মানে ইয়াত ধান কাটি আছে তলত এই তলত তাত ধান কাটি আছে এইবোৰ সব পথাৰে পথাৰ আৰু ঠাণ্ডাটো সেইকাৰণে সকলোবোৰ মানে মুখখাৰা লৈ আহিছো এটোবা কি কয় মুখখাৰা গৰুক যে পিন্ধাই আৰু জেকেট পিন্ধি আহিছো ঠাণ্ডা কেনেকুৱা পৰিছে আপোনালোকৰ ফালে আমাৰ ফালে কিন্তু বহুত ঠাণ্ডা পৰিছে পাহাৰীয়া অঞ্চলটো একদম কোলি পৰি থাকে আৰু এতিয়া বৰ্তমান কমি গ'ল এতিয়া বাজিল আপোনাৰ টাইমটো হল ৰবলে চাই দিও 9:40 হ'ল এতিয়া অলপ কমিছে তথাপিতো আছে অলপ এইখিনি ধান কৰ এৰে না ওচৰৰে এৰে ধান কিমান অলপ ন এৰে ধান আনাই নাই এই কোন ফলত ধান আই পথাৰৰ মাজত হয় নেকি পথাৰটো হাত পাছে আৰু ইফালে নাই আমাৰ পৰা নাই কি বাদ এগুলো এয়া বৰ্তমান কাটা হৈ গ'ল ধান এয়া আধা মানে কি অকমানো হোৱা নাই কাটিলে হল 3-4 দিনত কাটা হৈ গৈছে এইখিনি ধান আৰু কাটি আছে আগত কিন্তু এতিয়া যাব নোৱাৰো এইফালে গৰু ইহঁতৰ আছে আৰু মানে অল খেতিয়ক আৰু পুৰাপুৰি খেতিয়ক চাই থাকক গৰু দেখাই আছে গৰু গৰু আছে কমেও ইয়াত 1 2 3 4 5 6 7 8 আৰু এইটো এটা 9 আৰু এই জায়গাখিনিৰ নাম হল আপোনাৰ এইটো কৈলাশ গোৱালাপথ এইটো ইয়াত দিয়া আছে কৈলাশ গোৱালাপথ এয়া হাঁহবোৰ পানীতে নাচি আছে মানে গা ধুই আছে সিহঁতৰ খাদ্যবোৰ বেছিভাগ পানীতে থাকেতো এয়া গৰু সোমাব নোৱাৰাকে পুৰা টিঙৰ বেৰা দি দিছে আৰু ওপৰত এইখন কি বুলি কয় এইখনক কি বুলি কয় জাল ওপৰত জাল দি দিছে পুৰা ভঁৰাল ঘৰ বনাই দিছে ধানবোৰ থব কাৰণে এটা বস্তু দেখাইছো আপোনালোকক ইয়াতে হ'ব মাৰাণ মাৰা চায়া ইয়াতে এইখিনি জাগাত মাৰাণ মাৰিব এনেকৈ বঢ়িয়াকৈ একদম চিডিলত পাহাৰখন কাটি দিছে দি কেনে এতিয়া ইয়াত মাটি পৰিছে বাৰু চাফা কৰি দিব একো নাই আগতে ইয়াত কি বঢ়িয়াকে মুচিছিলে এইবোৰ বঢ়িয়াকে মুচি দিছিলে পিছত আকৌ শুকাই গ'ল সেইকাৰণে ফাটি গৈছে আৰু ইয়াৰ তলত এখন খেতি এই আগত আছে আৰু এয়া ধান কাটি আছে আৰু সেইফালে কাটিব লগা আছে এই আগৰফালে আৰু আছে পুৰা পাহাৰ মজা লাগে আমাৰে হয় লোকেল জায়গা হয় মোৰ ঘৰটো হ'লে ইফালে এই ৰাস্তাটো দেখাই আছো বলক আপোনালোকক মই মোৰ ঘৰৰ এয়া এটা গৰু আহিল এয়া গৰু এৰি দিছে এতিয়া গৰুবোৰ আহি আছে এটা এটাকে itu ta এয়া আমাৰ এইটো ৰাস্তাৰে যাই আছো এইটো গাহৰি বাপৰে বাপ কি কৰে ইয়াত তো ৰুইছিলে ধান
ইয়াৰখিনি কাটিলে সেই তেতিয়া যি দেখালোঁ যে মই সেইখিনি ইয়াৰে আছিলে, বেছি নাই অকণমান। এইটো এনেকৈ যাই থকা ৰাস্তা আমাৰ। এইটো ব্ৰহ্মপুত্ৰ ব্ৰিজ, এইটো নদী আৰু ইয়াতে এইটো নদী। এই নদীৰে মই এনেকৈ পাৰ হৈ আহি গ'লোঁ। এয়া বাঁহ কাটি থৈ দিছে, ঘৰ বান্ধিব কিজানি। কি কৈছে, কচু তুলি আছে নেকি? অঁ, কি কচু এইটো? কি কচু? হা? অঁ, নধৰে না? নধৰে? এতিয়া মই যাই আছোঁ ঘৰত। যাই আছোঁ, চাই থাকক। এইয়া আৰু এটা দেখিলোঁ, গাহৰি। অ' ভাই, কি খবৰ? ভালে আছা? এইটো আমাৰ ৰাজহুৱা মন্দিৰ, শিৱ মন্দিৰ। এই ৰোহিত, অ' ৰোহিত, ঐ তই বোলে ভিডিঅ' বনাব যা? ৰোহিত, ভিডিঅ' কৰিব নাযা? হে, টেংকিত নাযাৱ কিয়? ভাল লাগিছে আজি। মেছেজ তই এখন কৈছিলি ভিউ চাক না, কি মজা, কি মজা লাগিছে। এয়া আহি 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 পালোঁ মোৰ ঘৰ। এইখন মোৰ গেট, ইয়াক দাঙি কিনে খুলি দিলোঁ। আৰু এইটো মোৰ কুঁৱা, আৰু এইফালেৰে এনেকৈ উঠি 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 এইটোৱেই আমাৰ জীৱনৰ ঘৰ। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগে এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, আৰু লগতে এটা ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই ফ্ৰেণ্ডছ।